ফিকা চাহৰ লগত পকা মিঠৈ টেষ্টটোৱে বেলেগ বেলেগ মজা লাগিছে খাই উখ ৰামৈ এই ফোনডালৰ পৰা উপায় নাই আৰু দেই অকণমান শান্তিত আহি বহি চহি কাম বন কৰি ফোনটো আহিলে আৰু চাওঁচোন কাৰণো ফোন হেল্ল' ভাদৈনী ভাল ভাই মই তোৰ কথাটোকে ভাবি আছিলোঁ অথনিৰ পৰা জাননে ইমান দিন যে তোৰ ফোন কৰা নাই মোৰ মনটো বেলেগ দুখ লাগি গৈছেগৈ পাই ফিকা চাহ আৰু পকা মিঠৈ খাই বহিছিলোঁ অকণমান পকা মিঠৈ মানে আৰু বনাইছিলোঁ বুজিছ নাই এই সমাজৰো কাম থাকে নহয় এই সমাজৰ এইবোৰ মানুহবিলাকক খুৱাবলৈ নিছিলোঁ লগতে বোলো ঘৰলৈও কেইটামান ৰাখোঁ বেলেগ ধুনীয়া হৈছে আৰু পকা মিঠৈকেইটা মানে কি কবি বেলেগ মানে বস্তু বহুত দি দিওঁ নহয় পকা মিঠৈ পিঠাগুড়িকেইটাতো থাকেই আৰু সেইটো জানোৱেই তই গুড় আৰু পিঠাগুড়ি তাৰ উপৰি বৰ বেলেগ ধৰণৰ বস্তু কিছুমান মই দি দিওঁ তাৰমানে একদম মনে ভাবি দি পেলাই বনাইছোঁ আৰু নহয় টেষ্টটোৱে বেলেগ দেখাত আৰু পকা মিঠৈ বুলি ভাবিবি তই তথাপিতো আৰু টেষ্টটো কিন্তু বেলেগ ধৰণৰ দেই মই মানে বুজাব নোৱাৰিম মানে সঁচা মই যে একদম বেলেগ চিম্পুলো ক'বলৈ বাকী নাই মুঠতে আৰু ইমান চিম্পুলত থাকোঁ আৰু বস্তুবোৰ সেই তেনেকৈ চিম্পুলকৈ বনাই থাকোঁ আকৌ নাই এই বাহিৰলৈ যে গৈছিলোঁ ছ'চিয়েল ৱৰ্ক কৰিবলৈ একদম মই ভাগৰি পৰিছোঁ ইমান ভাগৰ লাগিছে আহি পেলাই গাটো যেনে তেনে ধুই মূৰ চুৰ আঁচুৰি পেলাই নাই বোলো পাই ফিকা পানী আৰু চবেই মানে পকা মিঠৈকেইটা কেনেকুৱা লাগিছে আৰু ময়ো বোলো এটা খাই চাওঁচোন ভাল হৈছে কিজানি বোলো বহুত সেইকাৰণে ফিকা চাহ আৰু পকা মিঠৈ এটা খাবলৈ বুলি বহুতেই তোৰ ফোনটো আহিছে ভাত মানে আজি বহুত আইটেম চিম্পুল তথাপিতো হেৰি আৰু অৰ্ডাৰ ঘৰত যেনেকৈ দিয়ে তেনেকৈহে বনাব পাৰিবি আৰু মোৰ নিজৰ মতে নচলে নহয় সঁচাকৈ পাই কিনো কৰিবি উপায় নাই এইবিলাক মানে এতিয়া মানে সেই হেৰি কৰিছোঁ এই চিকেনবিলাক আনি পেলাই তাৰ মানে শ্বেপ দি থৈছোঁ চিকেনত ৰাউণ্ড এনেকৈ শ্বেপ দিছোঁ শ্বেপ দি পেলাই সেই চিকেন কিবা এটা বনাম আৰু দেই তাৰপিছত আকৌ আৰু বেলেগ ধৰণৰ কিবা এটা বনাম আকৌ চিকেনবোৰ মানে একদম সেই পিঠাটো যে আমাৰ পিঠাটো চিনি পাওঁ নাই এই যে ব্ৰাউন কালাৰ যে পিঠাটো চেপেটা তেনেকুৱা চেপেটাকৈ আকৌ মই শ্বেপ কিছুমান দি থৈছোঁ তাৰো মানে সেই বেলেগ ধৰণে অকণমান ফ্ৰাই কৰি পেলাই বনাম আৰু বস্তুটো চিকেনৰ মানে চুপো অকণমান বনাম এই হেৰি ভাত পানী খোৱাৰ আগতে অকণমান চুপ খালে মনটো ভালো লাগে আৰু দেহাটোৰ কাৰণেও ভাল লাগে আকৌ চিকেন ফ্ৰাই বনাম সেয়াও বনাম তাৰপিছত আকৌ হেৰি মাছ অকণো আনি থ'লে নহয় আজি মাছ আৰু মানে সেই নৰসিংহ দি পেলাই বনাম বুলি ভাবিছোঁ জালুকীয়া কৰি পেলাই বতৰটো মানে বৰষুণ দিলে আজি আকৌ ইয়াত পটককৈ সেইটোতো বাদেই চিম্পুল আৰু কিনো কবি তাৰপৰা ল'ৰাটোৱে ক'লে মা বোলে পনীৰখন নহ'লে মই যে নাখাওঁ আৰু আজি পাই এই হেৰিবিলাক তোমাৰ খিচমিচ নহয় আকৌ দেই কাজুকেইটা তিয়াই থৈ আহিছোঁ আৰু তাৰপিছত পনীৰ বনাবৰ কাৰণে চিম্পুল মানুহ যে একদম বনাই ভাল নাপাওঁ আৰু এই তেনেকৈ চিম্পুলকৈ বনাই খাম আৰু কি কৰিবি আৰু পাই তই খালি ভাত পানী খালি বৰুৱা আণ্টি আমাৰ কাষৰ যে বৰুৱানী তই এবাৰ আহোঁতে যে লগ পাইছিলি বহুত বেলেগ হ'লেও আগৰ দিন নাই মানে বেলেগ ফুটনি মাৰিও আমি সেইবিলাকৰ লগত চলিব নোৱাৰোঁ মই যে একদমেই চিম্পুলত থাকোঁ নহয় বৰষুণত পানীত মানে গোটেই ঘৰ আধা আধি ডুবিলে তেওঁ ফুটনিৰ পৰা তললৈ নানামিলেও মই লোকৰ মুখৰ পৰা শুনি আছোঁ বোলে পানী হৈছে তেওঁলোকৰ ঘৰত তাৰপৰা মই এদিন ফোন কৰিলত সুধিলোঁ বৰুৱানী আপোনালোকৰ ঘৰত পানী সোমাইছিলে নি বাৰু নাই যি ক'লে মই মানে ফোনটো কাটি পেলাই থৈ দিলোঁ আৰু তাৰপিছত মই মানে ইমান ভাবিলোঁ ওচৰ চুবুৰীয়া মানুহক অকণমান সহায় কৰোঁ আৰু বিপদত বস্তু বাৰী আনি থ'লোঁ তাৰপিছত তেওঁৰ কথাষাৰ শুনি মই বস্তু বাৰীবিলাক বেলেগ এঘৰ মানুহত দি দিলোঁ তাৰমানে তেওঁ নিদিলোঁগৈ আৰু তাৰপিছত ইমান ফুটনি আৰু সেই আমাৰ ঘৰলৈ এদিন আহিছিলে বেলেগ প্ৰতি কথাতে তোমাৰ বাহাদুৰি মাৰিবই ভাদৈ কি কবি
মই যে চিম্পুল মানুহ নহয়, এইবিলাক লোকৰ বাহাদুৰিবোৰ শুনিলে মোৰ মগজটো একদম গৰম হৈ যায় তাৰমানে। তই কাপোৰৰ কথা সুধিছ, তই যে বৰ ভাল পাৱ কাপোৰ ন? বেলেগ চখ আকৌ তোৰ পাই। এই কাপোৰ লৈ থোৱা আছে, বহুতে আছে। এতিয়া আৰু কি কৰিবি, ফুৰিবলৈ বৰকৈ যাব নোৱাৰোঁ যে, ঘৰতে সেই ভাল ভাল কাপোৰবোৰ ঘৰতে পিন্ধি আছোঁ আৰু পাই। এতিয়া মানে সেই নুনী পাটৰ যোৰকে পিন্ধি আছোঁ আৰু কিনো কৰিবি আৰু পাই। মই তেনেকৈ পিন্ধোঁ আৰু চিম্পুল মানুহৰ কথা আৰু কিনো পিন্ধিবি, সেই তেনেকৈয়ে পিন্ধি মেলি আছোঁ আৰু পাই। তাকেই ভাই, বোৱাৰী মানুহ মানে কি আৰু চুইদাৰ টুইদাৰ পিন্ধাতকৈ মেখেলা চাদৰযোৰ মানি নহয় জানো বাৰু? তই কচোন বাৰু, কিমান ভাল লাগে ন? আকৌ বোৱাৰী মানুহ মানে মেখেলা চাদৰৰ সৈতে উৰণিটো ল'লে যে কেনেকুৱা মজা লাগে। মই একদম তেনেকৈ থাকোঁ, উৰণি চুৰণি লৈ আৰু থাকোঁ মানে। মোৰ ল'ৰাকেইটাই কেতিয়াবা হাঁহে, কেতিয়াবা কয় মই সেই মেখেলা চাদৰ পিন্ধি উৰণি বাৰণি লৈ থাকোঁ বুলি তই আকৌ তোৰ শাহুৱাই কবি। তোৰ শাহু এজনী সঁচাকৈ বৰ ভাল পায়। মই বেলেগ ভাল পাওঁ, ইমান মানে চিম্পুল, বেলেগ ভাল পাওঁ। হয় পাই, নকবি আৰু দেই। আকৌ বৰুৱানীৰ কথা ওলাওঁতে আৰু এটা কথা কৈ দিওঁ দেই। এই বানপানী হোৱাৰ পিছত এদিন আমাৰ ঘৰলৈ আহিছিলে দেই। তাৰপিছত আহিছে আৰু বৰুৱানী, মই মানে আগতীয়াকৈ খবৰ দি থৈছিলে, বস্তুবোৰ ভালকৈ গোটাই থৈছোঁ আৰু মিঠাই চিঠাই আদি কৰি বহুত বনাইছোঁ মানে। তাৰপিছত আহিলে, তাৰপৰা আহি বহিলেহি। মই আকৌ তেওঁ অহা দেখি নাচি বাগি বোলো বিহুনাম এফাঁকিকে গাওঁ দেই। মন হীৰা দৈ চাইকেল নহয় টিলিঙা গাইছোঁ। তেওঁ মানে হাঁহিত থাকিব পৰা নাই, আহি বহি পেলাই মোক কৈছে, আপোনাৰ মাতটো যে ছাগলীৰ নিচিনা। ইছ ৰাম, মাতটোতে ধৰিলে আৰু। সেইবিলাক নামনো গায়নে বুলি ক'লে আৰু আজিৰ যুগত। মোৰ মানে মনটো ইমান ভাল লাগে, আলহী আহিলে নহয় মানে ওলাহতে কি কৰোঁ কি নকৰোঁ ভাবি পেলাই গান এটাকে গাই দিলোঁ। সঁচা, নিজে যিখন গায়ো সেই নিজে গাব নোৱাৰাবোৰেহে লোকক ক্ৰিটিচাইজ নে কি জানো পায়, সেইটো কৰি থাকে আকৌ বৰ। মই একদম বেয়া পাওঁ যে লোকক যে ক্ৰিটিচাইজ কৰা নে কি বুলি কয় জানো, পাহৰিছোঁ ইংৰাজী নামটো। বেলেগ বেয়া পাওঁ মই মানে, একদম চিম্পুলকৈ থাকোঁ যে আৰু কিনো কবি। তেওঁক আৰু সেই আৰু মানে চাহটোপা খোৱালোঁ আৰু নোখোৱালেও বেয়া দেখে যে, খুৱাই পেলাই হ'ব দেই। মিঠাই চিঠাই বহুতবোৰ আনিয়ে থৈছিলোঁ নহয়, খবৰ দিছিলে যে আহিম বুলি। আৰু ঘৰতে বহুত বনাওঁৱেই নহয় মই, আৰু জানোৱেই নহয় তই। খোৱালোঁ, খুৱাই পেলাই ক'লোঁ আৰু মোৰ এতিয়া কাম আছে দেই, মন্দিৰো যাব লাগে। মই হ'লে বেছি কথা পাতিব নোৱাৰিম আজি, বেয়া চেয়া নাপাব আপুনি আৰু দেই। তেওঁ তেতিয়া গ'লগৈ আৰু। তাৰপিছত আৰু হ'ব আৰু, এনেকুৱা মানুহৰ লগত বৰ সম্পৰ্ক কৰি লাভ নাই, বুজিছ নাই। বেছি ওপৰত থকা মানুহৰ লগত মই একদম সম্পৰ্ক নকৰোঁ। তাৰমানে নিজে ইমান চিম্পুলত থাকোঁ, কথাই কথাই বাহাদুৰি মাৰি থাকে। আমি তেনেকৈ বাহাদুৰি মৰা মানুহো নহয়। ভাদৈ টাইম হৈ গ'ল। ইছ ৰাম, এই সৰু সৰু ল'ৰা ছোৱালীকেইটা বৰ উৎপাত কৰিছোঁ। খানা বনাওঁগৈ, বুজিছ নাই। বাই বাই, গুড নাইট, চি ইউ টুমৰো, বাই বাই।